নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে পুনৰবাৰ আমাৰ অন্য এটি নতুন ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, অৱশেষত মই আজি DLED এডমিশ্যন ল'লোগৈ। তো বন্ধু বান্ধৱীসকল, মই এডমিশ্যন ল'ব যাওঁতে মই কি নিবলগীয়া হ'ল, এডমিশ্যন ফি কিমান হ'ল, লগতে আপোনালোকে কেনেদৰে এডমিশ্যন ল'ব তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আহকচোন বন্ধুসকল, পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই DLED যিখন ইনষ্টিটিউটত মোৰ এবাৰ এলটমেণ্ট আহিছিল, মই তাতে এডমিশ্যন ল'লোগৈ। অৰ্থাৎ মোৰ চাবুৱাৰ যিখন ডিব্ৰুগড় ডায়েট আছিল, মোৰ তাতে আহিছিল এলটমেণ্ট লেটাৰখন, তো মই তাত এডমিশ্যন ল'লোগৈ। তো বন্ধু বান্ধৱীসকল, প্ৰথমে আপোনালোকে যেতিয়া ইনষ্টিটিউটলৈ যাব, তো তেতিয়া আপোনালোকক এখন ফৰ্ম দিব আৰু আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু আপোনালোকৰ লগত আপোনালোকে যিখিনি ডকুমেণ্ট নিব, আপোনালোকে সেই ডকুমেণ্টখিনি তাৰ লগত গাঁঠি দিব লাগিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে জেৰক্স আৰু অৰিজিনেল দুইখিনি ডকুমেণ্টেই নিব লাগিব। জেৰক্স ডকুমেণ্টখিনি আপোনালোকে ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব, আৰু যেতিয়া আপোনালোকৰ ভেৰিফিকেশ্যন কৰিব, তেতিয়া আপোনালোকে অৰিজিনেল ডকুমেণ্টখিনিও দেখাব লাগিব। তো বন্ধু বান্ধৱীসকল, মই লগত ডকুমেণ্ট হিচাপে যি এলটমেণ্ট লেটাৰখন ডাউনলোড কৰাৰ অপশ্যন দিছিল, মই সেই এলটমেণ্ট লেটাৰখন ডাউনলোড কৰি দিছিলোঁ। আৰু এলটমেণ্ট লেটাৰখনত আপোনালোকৰ 3টা পেজ আছিল, মই গোটেই 3টা পেজেই ডাউনলোড কৰি দিছিলোঁ। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে সেইখন প্ৰিণ্ট কৰি ল'ব, আৰু তাৰে আপোনালোকৰ প্ৰথম এলটমেণ্ট লেটাৰখন আপোনালোকে তলত এটাই চহী কৰিব লাগিব, আপোনালোকে সেই ছিগনেচাৰটো কৰি ল'ব। তাৰপাছতে আপোনালোকে বন্ধু বান্ধৱীসকল, এলটমেণ্ট লেটাৰখন আপোনালোকৰ 3 নম্বৰ পেজত যি Annexure 1 বুলি এখন ফৰ্ম দিয়া আছে, আপোনালোকে সেই ডিক্লেৰেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু আপোনালোকে যিখন ফৰ্ম আপোনালোকৰ ইনষ্টিটিউটখনত দিব, আপোনালোকে তাৰ লগত গাঁঠি দিব লাগিব। বন্ধু বান্ধৱীসকল, ইয়াৰ উপৰিও আপোনালোকে আপোনালোকৰ মেট্ৰিকৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে, লগতে আপোনালোকে যদিহে কোনো এক্সট্ৰা কোৱালিফিকেশ্যন আছে আপোনালোকৰ, তেন্তে আপোনালোকে সেইখিনি ডকুমেণ্টো নিব লাগিব। আৰু সেই ডকুমেণ্টখিনি আপোনালোকে জেৰক্স কৰি নিব লাগিব, আৰু জেৰক্সৰ পাছফালে নতুবা আগফালে আপোনালোকে চেল্ফ এটেষ্টেড কৰি নিব লাগিব, আৰু ফৰ্মখনৰ সৈতে গাঁঠি দিব লাগিব। তো বন্ধু বান্ধৱীসকল, ইয়াৰ উপৰিও আপোনালোকে আপোনালোকৰ কাষ্টৰ চাৰ্টিফিকেট আৰু PRC নিব লাগিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ এলটমেণ্ট লেটাৰখনৰ ছেকেণ্ডৰ পেজটোত যিহেতু কৈছিল আপোনালোকে এখন 10 টকীয়া কোড ফি পেপাৰ নিব লাগিব, আৰু তাৰ তলতে আপোনালোকে কি লিখিব লাগিব সেইটো দিয়া হৈছিল। আপোনালোকে প্ৰথমে 10 টকীয়া দলিলখন বা আপোনালোকে কোড ফি পেপাৰখনত যিখিনি লিখিবলগীয়া আছিল দিছে, তাত আপোনালোকে সেইখিনি লিখি ল'ব, আৰু লিখি লৈ পিনি আপোনালোকে তলত আপোনালোকৰ ছিগনেচাৰ, ঠিকনা, ফুল নেম সেইখিনি লিখি দিব। চ' এইখিনি লিখাৰ পাছত আপোনালোকে যিখন ফৰ্মে ইনষ্টিটিউটত দিব আপোনালোকক, তাৰ লগতে গাঁঠি দিব। ইয়াৰ উপৰিও বন্ধু বান্ধৱীসকল, আপোনালোকে আপোনালোকৰ এখন পাছপোৰ্ট চাইজ ফটো লৈ যাব। বন্ধু বান্ধৱীসকল, আপোনালোকে এই ফৰ্মখনৰ সৈতে আপোনালোকৰ এই দৰকাৰী ডকুমেণ্টখিনি আপোনালোকে গাঁঠি দিয়াৰ পাছত আপোনালোকে য'ত এডমিশ্যন দিব আপোনালোকে তালৈ যাব লাগিব, আৰু তাতে আপোনালোকৰ ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰিব। অৰ্থাৎ তাতে আপোনালোকৰ অৰিজিনেল ডকুমেণ্টখিনি চাব। অৰ্থাৎ আপোনালোকে যিখিনি ডকুমেণ্ট জেৰক্স দিব, আপোনালোকে সেই ডকুমেণ্টখিনিকে তাত ভেৰিফিকেশ্যন কৰিব, তাৰ আপোনালোকে অৰিজিনেলখিনি তাত দেখুৱাব লাগিব। আৰু বন্ধু বান্ধৱীসকল, তাৰপাছতে আপোনালোকৰ পৰা এডমিশ্যন ফিটো লোৱা হ'ব। যিহেতু মই ডিব্ৰুগড় ডায়েটত লৈছোঁ, সেইবাবে মোৰ ইয়াত এইবাৰ এডমিশ্যন ডিব্ৰুগড় ডায়েটত 2000 টকা লৈছে। চ' বন্ধু বান্ধৱীসকল, মই 2000 টকা পে' কৰি দিলোঁ, আৰু পে' কৰাৰ পাছতে মোক এটা ৰিচিপ্ট দিলে, আৰু সেই ৰিচিপ্টটো মই লাভ কৰিলোঁ, অৰ্থাৎ মোৰ এডমিশ্যন সম্পূৰ্ণ হ'ল। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও আপোনালোকৰ এডমিশ্যনসমূহ ঠিক এনেদৰে ল'ব পাৰিব। বৰ বেছি টাফ নহয়, কিন্তু আপোনালোকে আপোনালোকৰ ডকুমেণ্টখিনি লগত নিব নাপাহৰিব। যি ডকুমেণ্টৰ কথা মই আপোনালোকক ক'লোঁ, আপোনালোকে সেই ডকুমেণ্টখিনি লগত সম্পূৰ্ণকৈ লৈ যাব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এনেদৰে ঠিক আপোনালোকৰ এডমিশ্যনসমূহ লৈ ল'ব। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ পাছতে মই আপোনালোকক এটা ভিডিঅ' আগবঢ়াই দিম, আৰু সেই ভিডিঅ'টোত মই আপোনালোকে ছেকেণ্ড লিষ্ট কেতিয়া আপোনালোকৰ মাৰিব, অৰ্থাৎ ছেকেণ্ড ৰাউণ্ডৰ আপোনালোকৰ এডমিশ্যন কেতিয়া আৰম্ভ হ'ব, ৰিজাল্ট কেতিয়া দিব, তাৰ সবিশেষ আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি দিব, যাতে DLED সম্বন্ধীয় যিকোনো ধৰণৰ আপডেটসমূহ আপোনালোকে পোনপ্ৰথমে লাভ কৰে। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টো লাইক কৰি দিব, আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে আজিলৈ ইমানেই, ধন্যবাদ।